ফালে বঢ়িয়াকৈ লৈ লৈছোঁ একদম আদা দিয়া চাহ আৰু এটা চিপছ লৈ লৈছোঁ আৰু ফালে মগু লৈ লৈছোঁ। ফাইনেলি পাই গ'লোহি গুৱাহাটী আৰু এয়া গুৱাহাটী ৰেলৱে ষ্টেচনৰ বাহিৰৰ ভিউটো আপোনালোকে চাওক। ফাইনেলি এই ৰুম এটা লৈ লৈছোঁ। তো ইমান এক্সপেঞ্চিভ ৰুম নালাগে যিহেতু মই কাইলৈ গধূলি ওলাই দিম। স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ' জেছ অফিচিয়েল ব্লগছ ইউটিউব চেনেললৈ। আৰু আজি গৈ আছোঁ গুৱাহাটী কেলৈ গৈ আছোঁ কাৰণ কেইদিনমানৰ আগতে আমাৰ লেঙেৰিত এখন খুব ধুনীয়া অনুষ্ঠান এখন আছিলে। তো তাত মানে এগৰাকী মানে খুব জনপ্ৰিয় অভিনেত্ৰী কাজল শৰ্মা, তো তেখেতৰ বিয়া, মোক মানে বিয়াৰ ইনভিটেশ্যন দিছিলে যে পাৰিলে আহিবা বিয়ালৈ বুলি। তো সেইটো কাৰণে মই ভাবিছিলোঁ যে গুৱাহাটীত মোৰতো তেনেকৈ ইমানো বেছি কাম নাই, কিন্তু কাম ওলাই গ'ল আৰু কি কৰিব, উপায় নাই। যিহেতু বহুদিন হ'ল গুৱাহাটী যোৱা নাই, তো বোলো অলপ ফুৰিও আহোঁগৈ, অলপ নিজৰ কামকেইটাও কৰি আহোঁ। আৰু বিয়াত যিহেতু ইমান ধুনীয়াকৈ নিমন্ত্ৰণ দিছে, তো বিয়াতো গৈ আহোঁ আৰু আপোনালোকক অলপ ধুনীয়া ধুনীয়া ব্লগ দেখাবলৈও ট্ৰাই কৰোঁ। তো ব'লক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু কেনেকৈ ক'ত কি ধৰণে যাওঁ সকলোবিলাক দেখাই যাওঁ। আৰু এই বাইকখন যে দেখিছে, এই বাইকখন মানে মই মোৰ দাদাৰ ওচৰত থৈ যাম, মানে দাদাই মোক ষ্টেচনত থৈ আহিবগৈ। আৰু এই বাইকখন মানে দাদা থাকে কাছাবাৰীত, তো মই কাছাবাৰীত বাইকখন থৈ যাম। তো থৈ মেলি মই ট্ৰেইনত যাম, কাৰণ আপোনালোকেতো ভাবিছে যে বাইকখন মই কেলৈ লগত লৈ গৈছোঁ, কাৰণ মই থাকোঁ গাঁৱত। তো গাঁৱৰ পৰা মানে আগৰ ৰুমটো মই এৰি দিলোঁ, আপোনালোকে প্ৰায়ভাগে জানেই। তো সেইটো কাৰণে ইয়াৰ পৰাতো মই কিহত যাম, ভাড়া কৰি গ'লেতো বহুতখিনি দিগদাৰ হ'ব। তো সেইটো কাৰণে বাইকখন দাদাৰ তাত থৈ দিম, যিহেতু দাদা কাছাবাৰীত থাকে। তো দাদাই মোক ষ্টেচনত ড্ৰপ কৰি দিব। আৰু এতিয়া বেছি দেৰি নকৰি ইয়াৰ পৰা গৈ থাকোঁ ব'লক। A few minutes later. ষ্টেচন আহি পাই গ'লোহি, দাদা থ'ব আহিলে। এইখন আছে ট্ৰেইনখন, ৰাজধানী কম্পাৰ্টমেণ্টটো পাই গ'লোঁ। এতিয়া ছিট নম্বৰটো বিচাৰোঁ। কে নম্বৰ আছিলে ছিট? 55. 55? 55. আৰু 57? এইফালে চা। এইটো নি? এইটো ন? এইটো 55, এইটো ছিট। ইফালে বঢ়িয়াকৈ লৈ লৈছোঁ একদম আদা দিয়া চাহ আৰু এটা চিপছ লৈ লৈছোঁ আৰু ইফালে মগু লৈ লৈছোঁ। তো এতিয়া ধুনীয়াকৈ চাহ খাই গৈ থাকোঁ। তামাম একদম ধুনীয়া বনাইছে চাহটো। আৰু এতিয়া ট্ৰেইনখন এৰি দিলে নিউ ডিব্ৰুগড় ষ্টেচনৰ পৰা, মানে ট্ৰেইনখন ওলাই দিলে। আৰু চাওঁতে চাওঁতে যাত্ৰা আৰম্ভ হৈ গ'ল। এয়া চাওক, আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল। তো একেবাৰে 13 তাৰিখে আকৌ দেখা হ'ব নিউ ডিব্ৰুগড় ৰেলৱে ষ্টেচন। এতিয়া গৈ আছোঁ। A few minutes later. আৰু চাওঁতে চাওঁতে আহি পালোঁহি নিউ তিনিচুকীয়া ৰেলৱে ষ্টেচন। এয়া চাওক না কিমান মানুহ আহিছে, তামাম মানুহ কিন্তু দেই। আৰু ব্লগটো বেছি দীঘল নকৰোঁ, কাইলৈ ৰাতিপুৱা মৰ্ণিং লগ পাই আছোঁ। The next morning. গুড মৰ্ণিং, আন এটা দিনলৈ স্বাগতম জনাইছোঁ আপোনালোকক। আপোনালোকে অলপ এইবিলাক ভিউবিলাক চাওক আৰু এইবিলাক নাজাৰাবিলাক চাওকচোন আপোনালোকে, কি ধুনীয়া। এক মিনিট, এই পাহাৰটো চাওকচোন আপোনালোকে, কি ধুনীয়া লাগিছে। ইমান ধুনীয়া পৰিৱেশ, ৰাতিপুৱা দেখিলে মনটোৱে ভাল লাগি যায় মোৰ। ইমান ধুনীয়া পৰিৱেশ চাওক। আৰু চাওঁতে চাওঁতে আহি পাই গ'লোহি গুৱাহাটী। তো এয়া আপোনালোকে চাওক, গুৱাহাটী পাই গ'লোহি। আৰু এতিয়া ষ্টেচনটো পাবলৈ অলপ দেৰি আছে। A few minutes later. আৰু এনেকৈ আমি পাই গ'লোহি গুৱাহাটী ৰেলৱে ষ্টেচন। এয়া চাওক আপোনালোকে, কিমান মানুহ ভিৰ লাগি আছে। পাই গ'লোহি গুৱাহাটী ৰেলৱে ষ্টেচন। এই ফেনখন চাওক না বে, পৃথিৱীৰ আটাইতকৈ ডাঙৰ ফেন নেকি এখন।
ফাইনেলি পাই গ'লোহি গুৱাহাটী আৰু এয়া গুৱাহাটী ৰেলৱে ষ্টেচনৰ বাহিৰৰ ভিউটো আপোনালোকে চাওক এতিয়া ৰেপিড' বুক কৰোঁ বুক কৰি মেলি লাখটকীয়া যাওঁ তাতে ৰুম চুম কি আছে চাওঁ A few minutes later. ফাইনেলি এই ৰুম এটা লৈ লৈছোঁ তো ইমান এক্সপেঞ্চিভ ৰুম নালাগে যিহেতু মই কাইলৈ গধূলি ওলাই দিম গতিকে এয়া চাবলৈ পাইছে এখন বিচনা ফাইনেলি পালোঁ আৰু মই লৈছোঁ ৰুমটো লাখটকীয়াৰ ওচৰত তো যিহেতু মোৰ কাম ইয়াতে আছে তো সেইকাৰণে মই ইয়াতে লৈ ল'লোঁ বেছি দূৰলৈ নগ'লোঁ মানে গণেশগুৰি বা 6 মাইল সেনেকুৱা তাত ৰুম নল'লোঁ তো এইটোৱেই ৰুমটো আপোনালোকে চাওক এইটো বাথৰুম অলপ ভাগৰ লাগিছে ৰেষ্ট লৈ লওঁ আৰু আজিৰ ব্লগটো ইমানতে সামৰি মাৰি দিছোঁ মানে ইমানেই আছিলে যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিছোঁ